Hello friends, welcome to Bhog Bilach. আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ এটা মহাৰাষ্ট্ৰীয়ান স্নেক ৰেচিপি লৈ আহিছোঁ যাৰ নাম হৈছে শংকৰপালি। শংকৰপালি আৰু আমাৰ অসমত যোনটো খুৰমা পায় তাৰ মাজত বৰ এটা পাৰ্থক্য নাই। শংকৰপালি আৰু খুৰমা কেনেকৈ কম্পেয়াৰ কৰিব পাৰে সেইটো আপোনালোকে ৰেচিপিটো চালে গম পাব। আৰু এজ এণ্ড ৱেন ভিডিঅ'টো গৈ থাকিব তাৰ মাজতে মই ইয়াৰ লগত জড়িত থকা ইম্পৰ্টেণ্ট টিপছবোৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰি গৈ থাকিম। সো দেৰি নকৰোঁ, ৰেচিপিটোলৈ যাওঁ। এই চচপেনটোত মই লৈছোঁ ঘি আৰু গাখীৰ। ঘি আৰু গাখীৰ পৰিমাণ একদমেই সমান। ইয়াতে মই এতিয়া চেনি লৈছোঁ, পাউডাৰ্ড চুগাৰ লৈছোঁ মই, কিন্তু আপুনি যদি নৰ্মেল গ্ৰেনিউলেটেড চুগাৰো লয় তেনেহ'লেও একো চিন্তা নাই, কাৰণ গৈ থৈ আমি এইখিনি গৰম কৰিম। চ' একদম ল' হিটত মই ইণ্ডাকশ্যনটো অন কৰিছোঁ। কণ্টিনিউৱাছলি এইখিনি লৰাই গৈ থাকিব। চ' অলৰেডি আপোনালোকে দেখিছে যে চেনিটো আমি ইয়াতে মিলাই দিছোঁ, কিন্তু খুৰমাখিনি বনোৱাৰ পাছত আমি এটা চুগাৰ চিৰাপত খুৰমাখিনি ঢালি দিওঁ আৰু ওপৰত চুগাৰ কোটিংটো খুৰমাত থাকে, কিন্তু শংকৰপালিত চুগাৰ কোটিংটো নাথাকে কাৰণ চেনিটো আমি এতিয়াই ইয়াতে মিলাই দিছোঁ। চেনিটো মোৰ এতিয়া ভালকৈ ডিজল্ভ হৈ গৈছে। এতিয়া মই হিটটো বন্ধ কৰি দিম। ইয়াতে মই এতিয়া ময়দাখিনি ঢালি দিম। আচলতে ময়দাখিনি হাতেদি মাৰিব লাগে, কিন্তু যিহেতু বৰ্তমান গৰম আছে মই ময়দাখিনি ইয়াতে ঢালিম, কাৰণ ঢালাৰ লগে লগে গোটেইখিনি টেম্পাৰেচাৰটো কমি যাব। চ' ময়দাৰ কণ্টেক্টত অহাৰ লগে লগে এইখিনি এতিয়া ঠাণ্ডা হৈ গৈছে আৰু মই এতিয়া এইখিনি হাতেদি মাৰিম। ইয়াৰে যোনটো ডো হ'ব সেইটো একদমেই ছফ্ট ডো নহয়, খুব টান থাকিব, কাৰণ ইয়াতে আমি পানী ইউজ কৰা নাই। শংকৰপালি আমাৰ ঘৰত চবেই খাই ভাল পায় আৰু মোৰ ফ্ৰেণ্ডছ বহুতক মই এইটো বনাই খুৱাইছোঁ। তাৰ মাজত এজন বহুত মৰমৰ বন্ধুৰ দেউতাকে, মোৰ আংকলে মোক লাষ্ট টাইম কৈছিল যে তুমি শংকৰপালি দোকান এখন নোখোলা কিয়, কাৰণ মই এইখিনি সদায় খাব পাব লাগে। তুমি যদি দোকান খোলা মই এভৰিডে যেতিয়া মৰ্ণিং ৱাক কৰিব আহিম দোকানৰ পৰা তোমাৰ শংকৰপালি লৈ যাম। বাট যিয়ে নহওক দোকান খোলা মোৰ কাৰণে পচিবল নহ'ল, বাট ৰেচিপিটো মই এইকাৰণে আপোনালোকক দিছোঁ কাৰণ ইয়াৰ কাৰণে কোনো দোকান খোলাৰ প্ৰয়োজন নাই। একদম ইজি, ঘৰতে বনাব পাৰে, যিহেতু দোকানৰ কি প্ৰয়োজন। চ' এতিয়া মোৰ ময়দাখিনি মৰা হৈ গৈছে। এতিয়া আমি এইখিনি 1 ঘণ্টাৰ কাৰণে ঢাকি থ'ম, তেতিয়া আৰু অলপ ময়দাখিনি ছফ্ট হ'ব। এই ডোটো 1 ঘণ্টা থোৱা হৈ গ'ল। এতিয়া এই মৰা ময়দাখিনিৰে আমি বল বনাম আৰু ৰুটিৰ নিচিনাকৈ বেলিম। ৰুটি এখন বেলোতেই গম পাব যে ছাইডত বহুত ক্ৰেক আছে, আৰু এইটো নৰ্মেল কাৰণ যিহেতু ডোটো খুবেই হাৰ্ড, চ' ক্ৰেক থকাটো একদমেই নৰ্মেল। ৰুটিখন মই বেছি পাতলো কৰা নাই আৰু বেছি থিকো কৰা নাই, একদম মিডিয়াম থিকনেছত ৰাখিছোঁ। এতিয়া আমি ছাইডৰখিনি কাটি ল'ম, আৰু মই এতিয়া সৰু সৰু 4-কোণীয়া শ্বেপ দিম। পিজ্জা কাটাৰখনেদি মই ষ্ট্ৰেইট লাইন বনাব চেষ্টা কৰিছোঁ, কিন্তু মই সৰুৰে পৰা ষ্ট্ৰেইট লাইন বনাব পৰা নাই আজিলৈকে, গতিকে ইমান এটা বেছি এক্সপেক্টেশ্যনো মই ৰখা নাই। বাৰু যিয়ে নহওক স্কুৱেৰকেইটা মই কোনোমতে কৰিলোঁ। এতিয়া আমি এইখিনি ভাজিম। কেৰাহীত মই এতিয়া নৰ্মেল ভেজিটেবল অইল লৈছোঁ। ভাজাৰ টাইমত আপুনি ঘিত নাভাজিলেও হ'ব, কেৱল মনত ৰাখিব যে যেতিয়া ময়দাটো মাৰিব তেতিয়া ঘি দি মাৰিব, কাৰণ শংকৰপালিৰ আচল টেষ্টটো তেতিয়াহে আপোনালোকে পাব। তেলখিনি গৰম হৈছে, এতিয়া শংকৰপালিখিনি আমি ইয়াতে অলপ অলপকৈ ফ্ৰাই কৰিম। একদম মিডিয়াম হিটত ফ্ৰাই কৰিব, হাই হিট একদমেই নকৰিব, কাৰণ নহ'লে ভিতৰৰখিনি ভাজ নাখাব। আমি যেনেকৈ নৰ্মেল নিমকি ভাজোঁ একেধৰণে আমি এইখিনি ভাজি ল'ম। 2-3 মিনিটৰ পাছত বস্তুখিনি অলপ লৰাই দিব যাতে উল্টি যায় তেলতে। ব্ৰাউন কালাৰটো আহিছে মানে শংকৰপালিখিনি মোৰ ভাজা হৈ গৈছে। এতিয়া মই এইখিনি পেপাৰ টাৱেলত উঠাই ল'ম। শংকৰপালি মহাৰাষ্ট্ৰত স্পেচিয়েল অকেশ্যনছবোৰত বনায়, যেনেকৈ দিৱালী।
পিছে আমাৰোতো কিমানখিনি ফেষ্টিভেলছ আহি আছে আমাৰ দুৰ্গা পূজা দিৱালী নিউ ইয়েৰ মাঘ বিহু ইমানখিনি আহি আছে যিহেতু শংকৰপালি বনোৱাৰ সুযোগো আমালৈ আহি আছে যেহেতু এইটো এটা স্নেক হয় আমি এইটো চাহৰ লগত খাওঁ আৰু আমাৰ ঘৰত যেতিয়া শংকৰপালি বনি উঠে আনফৰ্চুনেটলি বেছি দেৰি নাথাকে কাৰণ মোৰ লগতে বাকিবোৰ মেম্বাৰ্ছৰ মাজতো থপিয়া থপি লাগে আৰু 5-10 মিনিটছৰ ভিতৰত শংকৰপালিখিনি শেষ হৈ যায় এতিয়া মোৰ গোটেই শংকৰপালিখিনি বনোৱা হৈ গৈছে এইখিনি মই এতিয়া এয়াৰটাইট কণ্টেইনাৰত নোসোমাওঁ কাৰণ এইখিনি ফাৰ্ষ্টতে ভালদৰে ঠাণ্ডা হ'ব লাগিব মোৰ শংকৰপালি ঠাণ্ডা হৈ গৈছে নিজৰ কাৰণে মই শংকৰপালি অলপ ওলাই লৈছোঁ আপোনালোকে ভাবিছে ইমানখিনি খাবা যদি আপোনালোকে শংকৰপালি আগতে টেষ্ট কৰিছে তেতিয়াহ'লে আপোনালোকে গম পাব যে ইমানখিনি শংকৰপালি বেছি নহয় সো ভোগবিলাক চেনেল চাই থাকক তলত যোনটো ৰেড কালাৰৰ ছাবস্ক্ৰিপশ্যন বাটন দেখাইছে তাতে ক্লিক কৰি দিব ক্লিক কৰাৰ পাছতে এটা বেল আইকন আহিব বেল আইকনটো ক্লিক কৰি দিব কাৰণ বেল আইকনটো ক্লিক কৰাৰ পাছতহে যেতিয়াই মই আপলোডছবোৰ দিম নিয়মীয়াভাৱে আপোনালোকে ন'টিফিকেশ্যনছবোৰ পাই যাব আৰু শংকৰপালি ৰেচিপি যেতিয়া ট্ৰাই কৰে ভোগবিলাকৰ ফেচবুক পেজত এটা ফটো শ্বেয়াৰ কৰিব নাপাহৰিব সো নেক্সট ভিডিঅ'ত আকৌ লগ পাম বাই বাই